নমস্কাৰ মোৰ অন্যটা ভিডিঅ'লৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছা বুলি আজি মই তোমালোকলৈ মেট্ৰিক পৰীক্ষাৰ ইম্পৰ্টেন্ট এখন আসামিজ এছে লৈ আনিছো যিখন এছেৰ নাম হৈছে প্ৰিয় সাহিত্যিক আৰু মই প্ৰিয় সাহিত্যিক হিচাপে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে লিখিছো তোমালোকৰ যিজন প্ৰিয় তেওঁৰ বিষয়ে লিখিব পাৰা মোৰ যেহেতু প্ৰিয় বুলি মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে লিখি লৈছো আৰু এই ৰচনাখন কেইবা বছৰ মেট্ৰিক পৰীক্ষাত অহা দেখা গৈছে মই থাম্বনেলত দি দিম কোনকেইটা বছৰ অহা গৈছিলে গতিকে এখন বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এইবাৰো অহাৰ বহুত বেছি চান্স আছে গতিকে মই বহুত বেছি দীঘলকে লৈ আনা নাইকে ৰচনাখন সৰু মানে চমুকৈ আনিছো মাত্ৰ এই পইণ্ট গিটা দি পেনে আনিছো আৰু ইমানে মানে সহজকৈ লিখি আনিছো যাতে পটককে তোমালোকৰ মনত ৰয় আৰু ধুনীয়াকৈ পৰীক্ষাত লিখি সম্পূৰ্ণ নম্বৰ পাব পাৰা তেন্তে আৰম্ভ কৰো বলা আৰু আৰম্ভ কৰাৰ আগতে এপিনে মই দেখুৱাই দিওঁ যে কোনকেইটা পইণ্ট লিখিব লাগিব প্ৰথমে আৰম্ভণি যেটো ৰচনাত থাকে চমু পৰিচয় সাহিত্যিক প্ৰতিভা চলচ্চিত্ৰ নিৰ্মাণ প্ৰিয় হোৱাৰ কাৰণ তোমাৰ যে সাহিত্যিকজন প্ৰিয় সেই কাৰণটো লাগিব আৰু শেষত সামৰণি আৰম্ভ কৰো তেন্তে আৰম্ভণি এই বিশ্বলৈ যুগে যুগে বহু লোকৰ আগমন ঘটিছে স্বকৰ্মৰে ইয়াৰে কিয়দাংশ লোকে নিজৰ নাম যাওতে যুগীয়া কৰি থৈ গৈছে সাহিত্য জগতখনৰ কথা সুকীয়া মেধা আৰু প্ৰজ্ঞাৰে সাহিত্য ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰি থৈ গৈছে সাহিত্যিকৰ কথা ক'ব গ'লে কোনো সাহিত্যিকে মোৰ অপ্ৰিয় নহয় তাৰ মাজতে সকলোৰে এজন প্ৰিয় সাহিত্যিক থাকে এনে এগৰাকী সাহিত্যিক হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস মোৰ প্ৰিয় সাহিত্যিক গৰাকী হৈছে এই যুগৰ অন্যতম পুৰোধা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া চমু এতিয়া আমাৰ আৰম্ভণিকণ হৈ গ'ল এতিয়া আহিছো চমু পৰিচয়লৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হয় 1932 চনৰ 20 ফেব্ৰুৱাৰীৰ দিনা নগাঁৱৰ ফৌজাদাৰী পট্টিত পিতৃ বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ চম্পাৱতী শইকীয়া পিতৃ নগাঁও মুক্তাব স্কুলৰ শিক্ষক হোৱাৰ বিপৰীতে মাতৃ আছিল নিৰক্ষৰা গতিকে নগাঁৱৰ গৌৰৱ নহয়নে এতিয়া 1900 এখন মই কাটি দিলো দেই এইডোখৰকে মানে আকৌ ইয়াতে লিখি লৈছিলো ভুল হৈ গ'ল 1948 চনত তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ নম্বৰ লৈ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় 1950 চনৰ কটন কলেজৰ পৰা বিজ্ঞান শাখাত সুখ্যাতিৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সেই কলেজৰ পৰাই 1952 চনত পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছ সহ BSc ডিগ্ৰী লাভ কৰে শেষত তেওঁ 1961 চনত PhD ডিপ্ল'মা লাভ কৰি শিক্ষা সমাপ্ত কৰি শিৱসাগৰ কলেজত বহুত শৰ্টকে লিখিবলৈ ট্ৰাই কৰিছো যাতে তোমালোকে ধুনীয়াকৈ মনত ৰখাব পাৰা পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে প্ৰথম কৰ্মজীৱনৰ পাতনি মেলে পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে যোগদান কৰে 1965 চনত তেওঁ প্ৰীতি শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় দুটি কন্যা সন্তান ৰশ্মি আৰু সংগীতা এতিয়া আহিছো সাহিত্যিক প্ৰতিভা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিল পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত পথ নিৰূপণ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা ভৱেন্দ্ৰনাথ শইকীয়া পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে তেওঁৰ কেইখনমান গল্পৰ নাম হৈছে সেন্দুৰ গহ্বৰ শৃংখল এন্দুৰ প্ৰহৰী বৃন্দাবন এই বন্দৰৰ আবেলি ইত্যাদি তেওঁ মেট্ৰিক পৰীক্ষা শেষ কৰি আজৰি সময়ত ডিটেক্টিভ নামৰ উপন্যাস লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে 1952 চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায় তেওঁৰ সামাজিক উপন্যাস দুখন হৈছে অন্তৰীপ আৰু ৰম্যভূমি সফুৰা নামৰ শিশু আলোচনীৰ সম্পাদনা তেওঁৰ জীৱনৰ এক বিশেষ কৃতিস্তম্ভ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই এলানি ৰেডিঅ' নাটকো লিখি থৈ গৈছে তাৰ ভিতৰত কোলাহল দুৰ্ভিক্ষ ইতিহাস জোনাকীৰ বিয়া আদি আকাশবাণী কাৰ্যসূচী আৰু গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত হৈছে এতিয়া আহিছো চলচ্চিত্ৰ নিৰ্মাণ অসমীয়া চলচ্চিত্ৰ জগতৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নামত প্ৰাতঃস্মৰণীয় হৈ ৰব তেওঁ সতী বেউলা নামৰ ছবিৰ এটি চৰিত্ৰত অভিনয়েৰে চলচ্চিত্ৰ জগতত ভৰি দিয়া শইকীয়াই সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্নান তাৰপিছত আদি অসমীয়া চলচ্চিত্ৰ জগতলৈ জোৱাৰ আনে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ এজন প্ৰজ্ঞা আৰু সাধনাৰ দস্তাবেজ স্বৰূপ প্ৰান্তিকৰ বাবে পিতামহ স্বৰূপ এতিয়া আহিছো প্ৰিয় হোৱাৰ কাৰণ এই সাহিত্যিকজনো মোৰ কিয় প্ৰিয় সেই বিষয়ে আনিছো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অসমীয়া সাহিত্য জগতৰ কীৰ্তিস্তম্ভ স্বৰূপ ডক্টৰ শইকীয়াৰ সূক্ষ্মবোধ সক্ৰিয় ভাৱ আৰু ৰীতি মনস্তাত্ত্বিক বিচাৰ বিশ্লেষণ আৰু মানৱতাবাদী জীৱন দৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰি আহিছে সেয়ে মোৰ প্ৰিয় সাহিত্যিকৰ আসনখনত তেওঁক বহুৱাই গৌৰৱ অনুভৱ কৰিছো শেষত সামৰণি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কেৱল ব্যক্তি নহয় এক বিশাল অনুষ্ঠান 20 শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক মোৰ প্ৰিয় সাহিত্যিক ৰূপে ক'বলৈ পাই মই সঁচাকৈ মই নিজকে ধন্য
মানিছোঁ গতিকে ৰচনাখন ইমানকণেই আছিলে আশা কৰোঁ তোমালোকে ৰচনাখন ভাল পালা আৰু ইমান সহজকৈ আনিছোঁ যাতে তোমালোকে মনত ৰাখিব পাৰা মনত ৰাখি ভালদৰে পৰীক্ষাত লিখি সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰা যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা নিজৰ বন্ধুবৰ্গলৈ আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমেই পোৱা তেন্তে ভিডিঅ'টো যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ